মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 1 ইংৰাজীৰ লেসন নম্বৰ 2 মাই ফেমিলি নামৰ পাঠটিৰ এক্টিভিটি 5 পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 5 ৰীনা এণ্ড হাৰ গ্ৰেণ্ডমাদাৰ saw some animals in the zoo। ৰীনা আৰু তাইৰ আইতাকে চিৰিয়াখানাত কেইটামান জন্তু দেখিলে। They saw a snake too। তেওঁলোকে এটা সাপো দেখিছিল। Let's say the names of what they saw in the zoo। বলা আমি সেইবোৰ জন্তুৰ নাম কম যিবোৰ তেওঁলোকে চিৰিয়াখানাত দেখিছিল। এতিয়া চোৱা এ লায়ন মানে সিংহ, তেওঁলোকে সিংহ দেখিছিল। তাৰপিছত চোৱা এ টাইগাৰ বাঘ, তেওঁলোকে এটা বাঘ দেখিছিল। তাৰপিছত এ স্নেক এটা সাপ, তেওঁলোকে সাপ দেখিছিল। তাৰপিছত এ মাংকি, তেওঁলোকে মাংকি দেখিছিল মানে বান্দৰ দেখিছিল। এ ৰাইনো, তেওঁলোকে গঁড় দেখিছিল। এ ডিয়াৰ, তেওঁলোকে হৰিণা দেখিছিল। এন এলিফেণ্ট, তেওঁলোকে হাতীও দেখিছিল। এতিয়া চোৱা 6 লেটছ লুক এট দ্য পিকচাৰ অফ ৰাজুজ ফেমিলি। এইটো চোৱা ইয়াত ছবি এটা দিয়া আছে, এইটো ৰাজুৰ পৰিয়ালৰ ছবি হয়। এতিয়া চোৱাচোন ৰাজুৰ পৰিয়ালত কোন কোন আছে? ককা দেউতা আছে, আইতা আছে, মা আছে, দেউতা আছে, ৰাজুৰ বাইদেউ আছে আৰু এইটো কোন হয়? ৰাজু হয়, হয়নে? এতিয়া চোৱা ইয়াত কি লিখা আছে? হোৱাট ইজ গ্ৰেণ্ডফাদাৰ ডুইং? ককা দেউতাই কি কৰি আছে? এতিয়া চোৱাচোন ককা দেউতাই কি কৰিছে? ককা দেউতাই কিতাপ এখন পঢ়ি আছে। গতিকে আমি লিখিম গ্ৰেণ্ডফাদাৰ ইজ ৰিডিং। আমি ইয়াত লিখিছোঁ গ্ৰেণ্ডফাদাৰ ইজ ৰিডিং। তাৰপিছত চোৱা হোৱাট ইজ ফাদাৰ ডুইং? দেউতাই কি কৰি আছে? তাৰপিছত দেউতাই কি কৰি আছে? পিছফালে থিয় হৈ আছে। গতিকে আমি লিখিম ফাদাৰ ইজ ষ্টেণ্ডিং। আমি ইয়াত লিখিছোঁ ফাদাৰ ইজ ষ্টেণ্ডিং। তাৰপিছত চোৱা হোৱাট ইজ ব্ৰাদাৰ ডুইং? ভাইটিয়ে কি কৰি আছে? ভাইটিয়ে কি কৰি আছে? খেলি আছে। সেয়ে আমি লিখিম ব্ৰাদাৰ ইজ প্লেয়িং। ভাইটিয়ে খেলি আছে। তাৰপিছত হোৱাট ইজ ছিষ্টাৰ ডুইং? বাইদেৱে কি কৰি আছে? এতিয়া আমি লিখিম ছিষ্টাৰ ইজ চিটিং, মানে বাইদেউ বহি আছে। আমি ইয়াত লিখিছোঁ ছিষ্টাৰ ইজ চিটিং। এতিয়া চোৱা চে এণ্ড ৰিপিট দ্য ৱৰ্ডছ। তোমালোকে এইটো এবাৰ মোৰ লগত কোৱা আৰু তোমালোকে আকৌ পুনৰ এইটো ক'বা। ৰিডিং, ষ্টেণ্ডিং, চিটিং, প্লেয়িং। আকৌ ক'বা ৰিডিং, ষ্টেণ্ডিং, চিটিং, প্লেয়িং। এতিয়া চোৱা 7 লেটছ টক। ব'লা কথা পাতোঁ। টেল আছ এবাউট এ মেম্বাৰ অফ ইয়'ৰ ফেমিলি। এতিয়া তোমালোকৰ পৰিয়ালৰ এজন সদস্যৰ বিষয়ে তোমালোকে ক'ব লাগিব। এতিয়া তোমালোকে কাৰ বিষয়ে ক'বা? তোমালোকে ককা দেউতা, আইতা, মা, দেউতা, বাইদেউ, ভণ্টি কাৰোবাৰ বিষয়ে ক'ব পাৰা। এতিয়া চোৱা মই ইয়াত মাৰ বিষয়ে অকণমান লিখি দিছোঁ। মাই মাদাৰ নেম ইজ। তোমালোকে ইয়াত তোমালোকৰ মাৰ নাম ক'বা। চি ইজ এ কাইণ্ড হাৰ্টেড ওমেন। তেওঁ এজনী দয়ালু মহিলা। চি লাভছ মি এ লট। তেওঁ মোক বহুত মৰম কৰে। এক্টিভিটি 8 ৱৰ্ক ইন পেয়াৰ্ছ। এতিয়া চোৱা এ ফেমিলি মেম্বাৰ ইজ চিক। দেয়াৰ ইজ ন' ওৱান এট হোম। হাউ উইল ইউ হেল্প হিম? এতিয়া চোৱা ঘৰৰ এজন সদস্য অসুস্থ আছে আৰু ঘৰত কোনো মানুহ নাই। তেতিয়া তুমি তেওঁক কেনেকৈ সহায় কৰিবা? তুমি কেনেকৈ সহায় কৰিবা? তেতিয়া আমি কেনেকৈ সহায় কৰিব লাগিব কোৱাচোন? আমি তেতিয়া কি কৰিম? প্ৰথমতে তেওঁক কিবা বস্তুৰ প্ৰয়োজন হৈছে নেকি আমি সুধিম। তাৰ পাছত আমি কি কৰিম? আমাৰ পৰিয়ালৰ সদস্যক ফোন কৰিম বা ওচৰ চুবুৰীয়াক মাতিম। এতিয়া চোৱা আমি এইটো ইংৰাজীত লিখিছোঁ। ফাৰ্ষ্ট আই উইল আস্ক হিম ইফ হি নিডছ এনিথিং এণ্ড দেন আই উইল
Inform my family members or neighbors. এতিয়া চোৱা, let's look at the picture and say. এতিয়া এই ছবিলৈ চোৱা আৰু কোৱা. This is a butterfly. It is a beautiful butterfly. এইটো চোৱা, butterfly মানে পখিলা. এইটো এটা পখিলা হয়, এইটো এটা ধুনীয়া পখিলা হয়. এতিয়া recite. বলা আমি এইটো গাওঁ. Butterfly, butterfly, where did you go? I went to the garden where flowers grow. Butterfly, butterfly, where did you go? I went to the garden where flowers grow. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ. তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আৰু যদি তোমালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা. আজিলৈ ধন্যবাদ.